পৰা কথা এটা কম বুলি ভাব হেল্ল' এভৰিৱান ৱেলকাম টু সানি বৰগোহাঁই ইউটিউব চেনেল আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ কি মানে তো মানে আজি শনিবাৰ হয় শনিবাৰ মানে আমাৰ পিছবেলা থাকে আগবেলাও থাকে ক্লাছ কিন্তু আজি মানে পিছবেলা ক্লাছটো নাই তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ সেইকাৰণে তাই যে এতিয়া মানে আহিছিলে মোক মানে ধৰিছিলে সেইকাৰণে আজি ক্লাছ নাই দেখি খুবেই বেছি ভাল পাইছে সেইকাৰণে মোক ধৰিছে তো আপোনালোকক বহু দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলোঁ কিন্তু কোৱা হোৱা নাছিলে কাৰণ মোৰ জানেই ক্লাছবোৰ থাকে সেইকাৰণে মোক কোৱা নাছিলোঁ মানে কোৱা হোৱাই নাই কাৰণ ভিডিঅ'বোৰ বনাই থাকিলে মানুহে ক'ব পাৰি মানে কেলে কিবা কিবি কিছুমান কথা নহয় জানো সেইকাৰণে আজি ভাবিছোঁ অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইফালে মানে ছোৱালীখিনি চাই আছে ন মোক অকণ লাজো লাগিছে তথাপিও আপোনালোকে যে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি থাকে বা বহুতে মেনশ্যনো কৰে আৰু কমেণ্ট কৰি থাকে মই কমেণ্টৰ ৰিপ্লাই প্ৰায় দিয়া নহয় আৰু ইনষ্টাগ্ৰামতো মই মানে ভিডিঅ'বোৰ আপোনালোকে যেতিয়া মেনশ্যন কৰে মই তাৰ ৰিপ্লাইটো দিব নোৱাৰোঁ কাৰণ একেবাৰে সময় নাথাকে ৰাতিপুৱা আমাৰ 10টা বজাৰ পৰা ক্লাছ থাকে এটালৈকে তাৰপিছত 1টা বজাত আকৌ খানা চানা খাই কিনে আমাৰ যাবলৈ হৈ যায় আৰু তেনেকৈ 4টা 5টামান বাজি যায় ৰুম চুম আহি পাওঁ কিবা কিবি কওঁ মানে আকৌ চাহ তাহ খাই কেনে আমাৰ মানে আকৌ পঢ়া ষ্টাৰ্ট হৈ যায় তো সেইকাৰণে আমি সময় নাপাওঁ সেইকাৰণে আপোনালোকৰ মেছেজৰ ৰিপ্লাই মানে যিমান 200টাই যদি মোৰ কমেণ্ট থাকে সেই 200টা এটাও মই ৰিপ্লাই দিব নোৱাৰোঁ অকল জাষ্ট ওপৰে চাই কেনে থৈ দিওঁ তো সেইকাৰণে আপোনালোকে মানে একেবাৰে বেয়া নাপাব মই যেতিয়া সময় পালে আৰু যিদিনাখন দেওবাৰে সময় পাওঁ আৰু সেইদিনাখন মই কি হয় মানে গোটেই সপ্তাহটো ৰুমতে থকা হয় ন তো সেইকাৰণে মানে ভিডিঅ' বনোৱা নহয় সেইকাৰণে মই দেওবাৰ দিনটো ওলাই যাওঁ আৰু যেতিয়া মই দেওবাৰ দিনটো ওলাই যাওঁ তেতিয়া এটা মানে ব্লগ বনাই আনো যাতে ইটো নেক্সট সপ্তাহত মই দিব পাৰোঁ সপ্তাহত এটা ভিডিঅ' যদি মই নিদিওঁ মানে ইউটিউবত যদি এটা ভিডিঅ' নিদিওঁ তেনেহ'লে ইউটিউব চেনেলটো কি হ'ব পাৰে হয়নে মানে বেয়া লাগে তো সেইকাৰণে মই প্ৰতি দেওবাৰে ওলাই গৈ মানে এটা সৰু ষ্টেপ মানে য'ৰ ত'ৰ কিবা কিবি মিলাই কিনে সপ্তাহটো আমাৰ কি হ'ল সেইখিনি ভিডিঅ' মানে এডিট কৰি কিনে আপোনালোকক দিওঁ কিন্তু এইটো ভিডিঅ'ত মোৰ কি হ'ল তেনেকুৱা একো নাই মানে যে কিবা এটা বনাই কেনে দিম বা এইটো এডিট কৰি কেনে মিলাই কেনে দিম তেনেকুৱা একো নাছিলে তো সেইকাৰণে ভাবিলোঁ আজি কথাখিনি কৈ দিওঁ মই কেলৈ কমেণ্টৰ ৰিপ্লাই দিয়া নাছিলোঁ তো আজি কি হ'ল মানে সেইখিনি কথাটো গমটো পালেই মই কমেণ্টৰ ৰিপ্লাই নিদিয়া কাৰণটো যে মানে দুটা কাম একেলগে চলোৱাটো বহুত বেছি দিগদাৰ এটা ইউটিউব আৰু এটা এইফালে পঢ়া চহা হৈ থাকিলে মানে একেবাৰে মন নাযায় আৰু আমাৰ প্ৰতি শনিবাৰে আমাৰ এটা এক্সাম লোৱা হয় মানে যিখিনি পঢ়ালে তাৰ এসপ্তাহ যিখিনি পঢ়ালে সেইখিনি মানে এটা এক্সাম লোৱা হয় তো সেইকাৰণে মানে দুটা বস্তু চলাবলৈ অকণমান দিগদাৰ হৈ যায় তো সেইকাৰণে আজি অকণমান সময় পাইছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো মানে অকণমান টাইম দিওঁ হয় নাই যদি মই টাইমেই নিদিওঁ তেনেহ'লে কি হ'ব পাৰে তো সেইকাৰণে আজি শনিবাৰ সেইকাৰণে আজি আমাৰ লগৰ ছোৱালী মানে বহুতকেইজনী ঘৰলৈ গৈছে 6জনীমান ঘৰলৈ গৈছে আজি তো ৰুমটো একেবাৰে খালী নিচিনা লাগিছে বেছি হুলস্থুল কৰি থাকে ন সিহঁতি তো সেইকাৰণে বেছি মানে খালী নিচিনা লাগিছে বেয়া লাগিছে ভাবিছোঁ নেক্সট সপ্তাহত ময়ো যাম নেকি বুলি কাৰণ ঘৰলৈ একেবাৰে যোৱা হোৱা নাই মোৰো আৰু কাইলৈকে পাপা আহিম বুলি কৈছে তো কি হয় যদি পাপা কাইলৈকে আহে মানে মোক লগ কৰিবলৈ তো তেনেহ'লে আপোনালোকক দেখাম এটা ভিডিঅ' কৰি কেনে তো আপোনালোকক আৰু এটা কথা কৈ দিওঁ কাৰণ মই হোষ্টেলত আছোঁ যদিও এনেকৈ আগতে আহি পোৱা নাছিলোঁ মই ঘৰৰ পৰা মানে এনেকৈ ওলাই কেনে কিন্তু এটা কথা মানে বহুত বেছি বেয়াও লাগে এতিয়া ঘৰৰ পৰা এতিয়া হোষ্টেলত আছোঁ ন সেইকাৰণে কিন্তু ঘৰখনলৈ মনত পৰিলোঁ এতিয়া মই যাওঁ বুলি ক'লোঁ হঠাতে মই যাব নোৱাৰোঁ তো ছোৱালী এজনীৰ জীৱনত প্ৰতিটো মানে ল'ৰা ছোৱালীৰ জীৱনতে এনেকুৱা এটা কণ্ডিশ্যন আহে যে যিটো কণ্ডিশ্যনত আমি নিজৰ লাইফত একো এটা নকৰিলে একো নহয় মুঠতে ছাকচেছ হ'বই লাগিব যেনেকুৱা নহওক যিয়ে হওক বা যিয়ে কাম নহওক মানে আমাৰ ছোৱালীৰ ক্ষেত্ৰত ল'ৰাৰ ক্ষেত্ৰত এনেকুৱা হয় যাতে নিজে উপাৰ্জন কৰি নিজে যিখিনি বস্তু প্ৰয়োজন সেইখিনি বস্তু যাতে ল'ব পাৰোঁ তো সেইকাৰণে মোৰো এটা সপোন যাতে মই কিবা এটা কৰি কেনে মই নিজৰ পইচাৰে মই মাহঁতকো দিব পাৰোঁ এণ্ড মই নিজেও ল'ব পাৰোঁ ছাকচেছ হ'বৰ কাৰণেতো ঘৰ এখন এৰি থৈ আহিব লাগিব ন তো মানে সেইটোৱে আৰু এটা কথা কৈ দিওঁ তাৰ আগতে মানে আপোনালোকে মোক ইমান সোনকালে ইমান বেছি মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে বহুত বেছি ধন্যবাদ এনেকৈ মৰম আৰু ছাপোৰ্ট কৰি গৈ থাকিব তেতিয়াহে মই আগলৈ মানে সাহস পাম বা কিবা এটা ভিডিঅ' বনাবলৈ মন যায় আৰু আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণেহে মই মানে মোৰ ভিডিঅ'বোৰ বনাবলৈ খুবেই বেছি মন যায় সেইকাৰণে সপ্তাহত এটা হ'লেও মই ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আৰু মোৰ হোষ্টেলত যিমানখিনি ছোৱালী আছে মই আগৰ ভিডিঅ'টো কৈছোঁ যে বহুত বেছি ছাপোৰ্ট কৰে মানে এইটো নহয় যে ভিডিঅ' নবনাবা মোক মানে নিগেটিভ কুৱেশ্যনবোৰ নানে আৰু এইফালে হাঁহি যাব মানে আজি কাপোৰ চাপোৰ ধুই পূৰা ৰেডি হৈ আহিছে তো ময়ো অলপ আগতে কাপোৰখিনি ধুই আহিলোঁ মানে ইউনিফৰ্ম ধুবলৈ আছিলে তো ইউনিফৰ্মখিনি ধুলোঁ কিন্তু আমাৰ শ্বৰ্টৰ ওপৰত কাপোৰ মেলিবলগীয়া হয় সেইকাৰণে মানে আমাৰ ছোৱালী বেছি আছে তো সেইকাৰণে মই আজি ধুই দিলোঁ কাইলৈকে আকৌ সিহঁতি কাপোৰ ধুলে মানে যিখিনি ৰছী আছে ন সেইখিনি মানে ফুল হৈ যায় কাপোৰ মেলিবলৈ জেগা নহয় সেইকাৰণে আমি শনিবাৰ দিনটো আহি কেনে লগত কাপোৰ চাপোৰ ধুই দিয়া হয় আৰু ময়ো মানে তেনেকৈ ইমান কাপোৰ চাপোৰ মানে লেতেৰা চেতেৰা নহয় অকল ইউনিফৰ্মযোৰ ধোৱা হয় ন তো সেইকাৰণে
আৰু মোৰ পৰা কিবা যদি আপোনালোকৰ জানিব মন যায় তেনেহ'লে কমেণ্ট কৰি কেনে ক'ব। আৰু মই যেতিয়া ভিডিঅ'টো বনাওঁ বা যেতিয়া মই মোবাইলটো আগত লওঁ মোৰ এনেকুৱা লাগে যে মানে কি কম কথা মানে এনেকুৱা মানে কি কথাখিনি ক'লে আপোনালোকে ভাল পাব সেই সেনেকুৱা নিচিনা লাগি যায়। যেতিয়া মই ভিডিঅ'টো নবনাওঁ তেতিয়া মানে মনত ঢেৰ আহি যায়, মই এনেকৈ ক'ম এনেকৈ বহুত ওলাই যায়। আৰু যেতিয়া মানে কওঁ তেতিয়া ভাবোঁ ভিডিঅ'টো বহুতখিনি দীঘল হ'ব, ইমানখিনি কথা ক'লে সেই বুলি ভাবোঁ, তেনেহ'লে ভিডিঅ'টো বনি যাব সেই বুলি মনতে ভাবোঁ। কিন্তু যেতিয়া মই আগত মোবাইলটো লওঁ মোৰ কথা মানে পাতিবলৈ একো নাইকিয়া হৈ যায়, মানে মই কি ক'ম মানে কি ক'ম এতিয়া মানে কেনেকৈ ভিডিঅ'টো আগবঢ়াই যাম, তো সেনেকুৱা নিচিনা হৈ যায়। তো মানে আপোনালোকে একচুৱেলি কি হয় মানে আপোনালোকৰ হয় নহয় মই নাজানো, কিন্তু মোৰ বহুতেই বেছি হয় যেতিয়া মই এটা ভিডিঅ' বনাব লওঁ আৰু মই যেতিয়া আগবাঢ়ি যাব লওঁ মানে মোৰ ক্ষেত্ৰত তেনেকুৱা হৈ যায়। মানে মই কিবা এটা কওঁ বা কিবা এটা ক'লে কিবা এটা হয় মানে নোলায়গৈ, মানে কিনো কথা ক'ম সেনেকুৱা নিচিনা লাগে। আৰু দেখিছে ন মোৰ একদম চকু পূৰা সোমাই গৈছে, মানে কি হৈ যায় আমাৰ পঢ়োঁতে মানে কেতিয়াবা 1টা বাজি যায়, কেতিয়াবা 12টা বাজি যায়, কেতিয়াবা 11টা বাজি যায়, হয় তেনেকুৱাও হৈ যায়। কিন্তু প্ৰায় মই 10টা বজাত এনেকৈ শুই যাওঁ। কিন্তু আমাৰ যেতিয়া এক্সাম থাকে তো তেতিয়া আমি 1টা নহ'লে 12টালৈকে আমি পঢ়োঁ, মানে কিতাপ পঢ়িব লগা হৈ যায়। মানে আহি যায় যে একদম অলপ মানে টানে আহে যদি আহি যায়, আমি যিখিনি কুৱেশ্যন মুখস্থ নহয় সেইখিনি বাৰে বাৰে মুখস্থ কৰি থাকোঁ যে সেইকাৰণে আমাৰ টাইমটো সেই তেনেকৈ। আকৌ ৰাতিপুৱা সোনকালে উঠি গা চা হোষ্টেলৰ ছোৱালী বেছি থাকিলে হয়তো যেনে বাথৰুম আমাৰ 4টা আছে, সেই বাথৰুম মানে গোটেই 4টাত ফুল হৈ যায় ছোৱালী, সেইকাৰণে সোনকালে উঠি গা চা ধুই কেনে আকৌ পঢ়িব লগা হয়। আকৌ এবাৰ ৰিভিজন কৰোঁ, আমি আকৌ ৰিভাইজ কৰোঁ যাতে সেইখিনি মাইণ্ডত আছেনে নাই। আৰু সেইখিনি যে ৰিভাইজ হোৱাৰ পিছত আমি ক্লাছ গৈ কেনে আমি এটেণ্ড হৈ কেনে আমি ক্লাছটো মানে এক্সামটো দিওঁ। তো সেনেকৈ আমাৰ দিনটো গৈ আছে, ক্লাছ পঢ়া এক্সাম সেনেকুৱাকৈ গৈ আছে। সেইকাৰণে আপোনালোকৰ লগত ইমান বেছি ইনষ্টাগ্ৰামত হওক বা ইউটিউবত হওক এনেকৈ কথা চথা পতা নহয়। তো আৰু তেনেকৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ এটা নেক্সট সপ্তাহত আহি আছোঁ। বহুতে মেছেজত মোক কৈছিলে এটা ইনষ্টাগ্ৰামৰ ল'ৰা এটাই যে তুমি ভিডিঅ' ইমান দিন কিয় দিয়া নাই, মই ইমান দিন ভিডিঅ' নিদিয়ে এইটোৱে কাৰণ। তো আজিলৈ বাই বাই।